নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱ। এই গুণোৎসৱলৈ আমি ইভলুটৰ বাইদেউলৈ আমি অপেক্ষাৰত, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা বাইদেউ দুগৰাকীও আহি পালেহি। আমি সকলো অভিভাৱক আৰু শিক্ষক আমি সাজু হৈ আছোঁ এই গুণোৎসৱলৈ। গুণোৎসৱৰ অকণমান মুহূৰ্ত আপোনালোকক দেখুৱাওঁ। আমাৰ ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ পৰিৱেশ আপোনালোকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকক অকণমান দেখুৱাই গৈ আছোঁ। সত্ৰৰ ভিতৰত এখেত হৈছে গোসাঁই। এয়া বাইদেউ মুন্মী বাইদেউ, আজি পৰম সৌভাগ্য, যিহেতু মোৰ ডাঙৰ মাইনাৰ শিক্ষাগুৰু এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ লখিমপুৰ অট'নমাছ মহাবিদ্যালয়ৰ প্ৰবক্তা বাইদেউ আজি আহিছিলে আমাৰ ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়লৈ। আৰু বাইদেৱে খুব ভাল পালে, যিহেতু ঘাৰমৰা সত্ৰতে আমাৰ ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়খন, গতিকে আমাৰ ঘাৰমৰা সত্ৰৰ ঘাটৰে মাটিতে অৱস্থিত। বাইদেৱে ঘাৰমৰা সত্ৰত অকণমান মূৰ দোৱাওঁ বুলি আহিলে, গতিকে বাইদেউৰ স্মৃতিখিনি মই এনেধৰণে ধৰি ৰাখিছোঁ আৰু নিশ্চয় আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম এই স্মৃতিকণ। বাইদেউ মই একেবাৰে বিয়া হওঁতেই দেখিছিলোঁ। বাইদেউ মোক মাইনাই দেখাই দিছিলে যে এয়া আমাৰ মুন্মী মেম্মা, এনেকৈ দেখাই দিছিলে। বাইদেউ তেতিয়া ক্ষীণ আছিলে, কিন্তু বাইদেউ এতিয়া একদম গপচ হৈ আহিছে, দুটা সন্তানৰ মাতৃ বাইদেউ। গতিকে এয়া আমাৰ ঘাৰমৰা সত্ৰৰ প্ৰাথমিক বিদ্যালয়ৰ এয়া প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে লগত। এয়া আপোনালোকক দেখালোঁ। বাইদেৱে আশীষ ল'লে আৰু নিশ্চয় আকৌ কাতিমহীয়া আমাৰ পোৱা নাম হয় ঘাৰমৰা সত্ৰত। গতিকে গতিকে বাইদেউক নিমন্ত্ৰণ কৰিছোঁ আৰু বাইদেউ নিশ্চয় চাগে আকৌ ঘাৰমৰা সত্ৰলৈ আহিব। আৰু বাইদেৱে খুব ভাল পাইছে। আৰু সত্ৰ ওচৰৰে বাইদেউ নকাৰীৰে, বাইদেউ ঘৰ গুৱাহাটীত আছিলে, কিন্তু নকাৰীত এতিয়া বিয়া হ'ল। কিন্তু বাইদেৱে কিন্তু নাজানে সত্ৰ এখন যে ওচৰতে আছে। বাইদেউ আচলতে কৰ্মময় জীৱনত পঢ়ি থাকোঁতেই গ'ল সময়, তাৰপিছত এতিয়া এখন কলেজৰ প্ৰবক্তা। গতিকে বাইদেৱে আজি চাই খুব ভাল পাইছে। মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ।